ৰাজস্থান যাত্ৰাৰ পাৰ্ট 1 ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজস্থান যিহেতু আমাৰ পৰা বহুত বেছি দূৰত নাই, গতিকে আমি সময় মিলাই ওলাই আহিলোঁ অলপমান ফুৰিবৰ কাৰণে আৰু ৰাস্তাতে পালোঁ চান্তৰাৰ এখন বাগান। এইখিনিতে এখন চান্তৰাৰ বাগান আছে, এইফালে এখন। তাৰ পৰা ইয়াতে চান্তৰাৰ ৰস বিক্ৰী কৰি থাকে। ইয়াতে খাই ভাল লাগিব, ৰাস্তাত এইদৰে জাৰ্ণি কৰি থাকিলে অলপ জুচ খাব লাগে এনাৰ্জিৰ কাৰণে। আৰু খুৰাজনে খুব সুন্দৰকৈ আমাক জুচ বনাই দিছে আৰু এয়া একদম ফ্ৰেছ কিন্নু হয়, চান্তৰা বা অৰেঞ্জ নহয়, এইটো কিন্নু হয়। আৰু কিন্নুৰ ৰস খাই উপভোগ কৰি আছোঁ ধুনীয়া পৰিৱেশবোৰ। এইফালে এয়া হৈছে মাস্ক মেলন, মানে খৰবুজা। কিন্নুৰ ৰস খাই আমি এইফালে পথাৰৰ ফালে নামি আহিলোঁ অকণমান সুন্দৰ পৰিৱেশ উপভোগ কৰিবৰ কাৰণে। আৰু ইয়াতে নহৰৰ সহায়ত পানী ব্যৱস্থা কৰি খেতি কৰা হয়। পাৰ্ট 1 ভিডিঅ'টো ইমানখিনিয়ে আছিল। পাৰ্ট 2 ভিডিঅ'টো অতি সোনকালে আহি আছে।